আজি মোৰ বহুত দেৰি হৈ গ'ল বাৰু ভাতখিনি বনোৱাত। আজি ৰাতিপুৱাই বহুত কাপোৰ চাপোৰ ধুলোঁ, বহুত কাম কৰিলোঁ, এইখিনি ফালে ভাত বনোৱা দেৰি হ'ল। পুৱাত মানে আজি অফিচ যাব, সেইকাৰণে পুৱাতে ভাত বনাব লগা হ'ল। আজি তাই মানে 10টা বজাত ঘৰৰ পৰা ওলায়, কিন্তু আজি অলপ দৌৰা-দৌৰি হৈ গ'ল ভাতখিনি বনাত। তথাপি মেনেজ কৰি দিলোঁ বাৰু দৌৰা-দৌৰি কৰি ভাতখিনি টাইমতে। ভাতখিনি দি কেনে তাই ইফালে খাই বৈ অফিচ গুচি গ'ল, মই এইফালে খাই বৈ বেগ পেকিঙত লাগলোঁ। দুদিনৰ কাৰণে আমি এঠাইত যাম বাৰু, ক'ত যাম আপোনালোকে ভিডিঅ'টো চাই থাকক। বেছিদিন নাথাকোঁ, দুদিনৰ কাৰণে। আমাৰ দৈটো থাকেই আৰু দৈ খাওঁৱে প্ৰায়। মানুহজনক ভাতখিনি দিলোঁ, খাই বৈ অফিচ গ'ল, মই এইফালে বেগ পেকিঙত লাগলোঁ বাৰু। দুদিনৰ কাৰণে যাম আমি গোটেই চাৰিওজনে, আমাৰ ঘৰৰ ল'ৰা ছোৱালী, মই আৰু এওঁ চাৰিওজনে যাম দুদিনৰ কাৰণে। ক'ত যাম আপোনালোকে চাই থাকক ভিডিঅ'টো। কাপোৰ চাপোৰ বেগ চেগ পেকিং কৰি দুপৰীয়া খাই বৈ আকৌ বজাৰ যাব লগা হ'ল। য'ত যাম তাৰ কাৰণে বিহুৰ বতৰ, কাপোৰ নল'লেও নহ'ব নহয়। সিহঁতৰ কাৰণে অলপ কাপোৰ কিনিলোঁ বাৰু, এই আলহীৰ কাৰণে। এতিয়া মই খাই বৈ ওলালোঁ বাৰু বজাৰ যাবৰ কাৰণে। আহি মই বিশাল পালোঁগৈ বাৰু। বিশালৰ পৰা য'ত যাম আলহীৰ কাৰণে আৰু অলপ বেছি লোৱা নাই, অলপ এটা ছেট লৈছোঁ। আহি পালোঁ আমি ঘৰ। বিহুৰ বতৰ, কাপোৰ নল'লেও নহ'ব নহয়, খালী হাতে যাব বেয়া লাগে। তাৰ কাৰণে মাইনাটোৰ কাৰণে এটা টি চাৰ্ট, মোৰ ছোৱালীটোৰ কাৰণে এটা টি চাৰ্ট একে আনিলোঁ বাৰু। মানুহজনৰ আলহীটোৰ কাৰণে এটা চাৰ্ট আৰু এইফালে নাইটি এটা আনিলোঁ, মোৰ কাৰণে নহয় আলহীৰ কাৰণে। এনেকৈ লৈ যাম বাৰু আৰু দুদিনৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক বাৰু। আমি কালিয়ে যাম।